স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আৰু এই প্ৰশ্নসমূহ সকলো পৰীক্ষাৰ বাবে অতি দৰকাৰী হয়, সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব। আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেতিয়াহ'লে আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহক। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল Who has been appointed as the new chairman of ISRO? ইছৰোৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব ডক্টৰ এছ সোমনাথ। ডক্টৰ এছ সোমনাথক ইছৰোৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়া আমি ইছৰোৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট আমি জানি থোৱাটো ভাল হয়। ইছৰো ইণ্ডিয়ান স্পেচ এজেঞ্চি, আৰু ইছৰোৰ ফুল ফৰ্মটো হ'ল ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। এইটো ইছৰোৰ ফুল ফৰ্ম কেতিয়াবা সুধি দিয়ে, তেতিয়াহ'লে আপোনালোকে লিখিব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। আৰু ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত হয়? বেংগালুৰুত। ইছৰোৰ মুখ্য কাৰ্যালয় হয় বেংগালুৰুত। আৰু ইছৰো কেতিয়া প্ৰতিষ্ঠা হৈছিল? 15 আগষ্ট 1969 চনত। আৰু ইয়াৰ প্ৰতিষ্ঠাপক আছিল বিক্ৰম চাৰাভাই। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য নিউ চিফ ইকনমিক এডভাইজাৰ অৱ দ্য কাউণ্ট্ৰি? যি দেশৰ নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হৈ পৰিছে? তো ইয়াৰ উত্তৰ হ'ব ভি অনন্ত নাগেশ্বৰন। ভি অনন্ত নাগেশ্বৰন দেশৰ নতুন অৰ্থনৈতিক উপদেষ্টা হৈ পৰিছে। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য নিউ চিফ ইকনমিষ্ট অৱ দ্য ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড? কোন আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ নতুন মুখ্য অৰ্থনীতিবিদ হৈ পৰিছে? ইয়াৰ উত্তৰ হ'ব পিয়েৰ অলিভিয়াৰ গৌৰিনছাছ। এতিয়া আমি IMFৰ কেইটামান কথা জানি থওঁ আহক। IMFৰ ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড। এইটো প্ৰশ্নত সুধি দিয়ে, এইটো আপোনালোকে মনত ৰাখিব। IMFৰ ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল মনেটাৰী ফাণ্ড। আৰু ইয়াৰ মুখ্য কাৰ্যালয় হ'ল ৱাশ্বিংটন DC। ৱাশ্বিংটন DCত মুখ্য কাৰ্যালয় হয় IMFৰ। আৰু IMF গঠন কেতিয়া হয়? 1944 পৰা 1945। এইটো 1945 গঠন হয়। আৰু ইয়াৰ সদস্য সংখ্যা হ'ল 190খন দেশ। এইটো আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰ পৰিচালন সঞ্চালক হ'ল ক্ৰিষ্টালিনা জাৰ্জিভা। এইটো আপোনালোকে মনত ৰাখিব। আৰু প্ৰথম উপ পৰিচালন সঞ্চালক আছিল গীতা গোপীনাথ। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নিউ নেম অৱ দ্য কাউণ্ট্ৰি অৱ আফগানিস্তান? আফগানিস্তান দেশৰ নতুন নাম কি? ইয়াৰ উত্তৰ হ'ব আফগানিস্তানৰ ইছলামিক এমিৰত। আফগানিস্তানৰ নতুন নামটো হ'ল আফগানিস্তানৰ ইছলামিক এমিৰত। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী ইণ্ডিয়ান ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গুড গভাৰ্নেন্স ইণ্ডেক্স ৱাজ লাঞ্চ ৰিচেণ্টলি? কোনখন ৰাজ্যত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভাৰতীয় প্ৰথম জিলা সুশাসন সূচকাংক শেহতীয়াকৈ মুকলি কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰৰ জিলা সুশাসন সূচকাংক শেহতীয়াকৈ মুকলি কৰা হৈছে। নেক্সট কুৱেশ্যন, হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান পাইলট টু ফ্লাই ৰাফেল এয়াৰক্ৰাফ্ট? ৰাফেল বিমান উৰুৱাই দিয়া প্ৰথম ভাৰতীয় পাইলট কোন হয়? ইয়াৰ উত্তৰ হ'ব হিল্লাল আহমদ ৰাথোৰ। আৰু হিল্লাল আহমদ ৰাথোৰ ক'ৰ আছিল? কাশ্মীৰৰ হয়। এইটো আপোনালোকে মনত ৰাখিব। আৰু ৰাফেল বিমানসমূহ ক'ৰ পৰা কিনি আনিছিল ভাৰতে? ফ্ৰান্সৰ পৰা কিনি আনিছিল। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ইজ 15th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি কোন? আপোনালোক সকলোৱে জানে, নতুনকৈ নিৰ্বাচিত হৈছিলে। ইয়াৰ উত্তৰ হ'ব দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু প্ৰথম ভাৰতীয় আদিবাসী মহিলা ৰাষ্ট্ৰপতি হয়। এইটো আপোনালোকে মনত ৰাখিব। আৰু ছেকেণ্ড মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু হয়। এইটো আপোনালোকে মনত ৰাখিব। আৰু দ্ৰৌপদী মুৰ্মুৱে NDA দলৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। আৰু তেওঁ শপত লৈছিলে 25 জুলাইত 2022 চনত। এইটো আপোনালোকে মনত ৰাখিব।
আৰু কেতিয়াবা প্ৰশ্নত সুধি দিব পাৰে যে 14 নম্বৰ ৰাষ্ট্ৰপতিজন কোন আছিল। তেতিয়াহ'লে 14 নম্বৰ ৰাষ্ট্ৰপতিজন আছিল ৰামনাথ কোবিন্দ আৰু তেওঁৰ কাৰ্যকাল আৰম্ভ হৈছিল 25 জুলাই 2017 পৰা 24 জুলাই 2022 এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য ডাইৰেক্টৰ জেনেৰেল অফ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন WHO এগেইন, যিজন পুনৰ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান হৈ পৰিছে। ইয়াৰ উত্তৰ হ'ব টেড্ৰছ আধানম ঘেব্ৰেইছাছ। এইটো আপোনালোকে মনত ৰাখিব। এতিয়া আমি WHOৰ বিষয়ে কিছু কথা জানি লোৱা হওক। WHOৰ ফুল ফৰ্মটো হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা। এইটো প্ৰশ্নত সুধি দিয়ে, আপোনালোকে এইটো মনত ৰাখিব যে WHOৰ মানে ফুল ফৰ্মটো হ'ল ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। আৰু WHO গঠন হৈছিল 7 এপ্ৰিল 1948 আৰু সেইবাবে 7 এপ্ৰিলৰ দিনাখন বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। এইটো আপোনালোকে মনত ৰাখিব। আৰু WHOৰ মুখ্য কাৰ্যালয় হ'ল জেনেভা, ছুইজাৰলেণ্ডৰ জেনেভাৰ মুখ্য কাৰ্যালয় হয়। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ চিটি হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট ৱাটাৰ প্লাছ চিটি অফ ইণ্ডিয়া ৰিচেণ্টলি? কোনখন চহৰ শেহতীয়াকৈ ভাৰতৰ প্ৰথম ৱাটাৰ প্লাছ চহৰ হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব ইন্দোৰ। ভাৰতৰ প্ৰথম ৱাটাৰ প্লাছ চহৰ হিচাপে ইন্দোৰ ঘোষণা কৰা হৈছিল আৰু এইটো ঘোষণা কৰিছিলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। এইটো আপোনালোকে মনত ৰাখিব। আৰু যদি প্ৰশ্নত সুধি দিয়ে যে দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ কোনখন, তেতিয়াহ'লে ইন্দোৰখন দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হয়। নেক্সট কুৱেশ্যন হ'ল, হু ইজ দ্য ফাৰ্ষ্ট ওমেন টু ফ্লাই এ ৰাফেল ফাইটাৰ জেট ইন ইণ্ডিয়া? ভাৰতৰ ৰাফেল যুঁজাৰু বিমান চলোৱা প্ৰথমগৰাকী মহিলা কোন? ইয়াৰ উত্তৰ হ'ব শিৱাংগী সিং। শিৱাংগী সিং ভাৰতৰ ৰাফেল যুঁজাৰু বিমান চলোৱা প্ৰথমগৰাকী মহিলা হয়। আৰু শিৱাংগী সিং আছিল UPৰ, উত্তৰ প্ৰদেশৰ আছিল। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন হ'ল, হোৱেৰ উইল দ্য কাউণ্ট্ৰিজ লাৰ্জেষ্ট ছ'লাৰ পাৰ্ক বি ছেট আপ বাই NTPC? NTPCয়ে ক'ত স্থাপন কৰিব দেশৰ সৰ্ববৃহৎ সৌৰ উদ্যান? ইয়াৰ উত্তৰ হ'ব কুচ্চৰ ৰাণত। কুচ্চৰ ৰাণত NTPCয়ে সৰ্ববৃহৎ সৌৰ উদ্যান স্থাপন কৰিব আৰু এইটো গুজৰাটত হয়। নেক্সট কুৱেশ্যন, হুইচ কোম্পানী হেজ ৰিচেণ্টলি আনভিল্ড AI ৰিচাৰ্চ ছুপাৰ ক্লাষ্টাৰ RSC? কোনটো কোম্পানীয়ে শেহতীয়াকৈ উন্মোচন কৰিছে AI ৰিচাৰ্চ ছুপাৰ ক্লাষ্টাৰ RSC? আৰু ইয়াৰ উত্তৰ হ'ব মেটা। মেটা কোম্পানীয়ে AI ৰিচাৰ্চ ছুপাৰ ক্লাষ্টাৰ কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল আৰু ফেচবুকৰ নিউ নেমটো হ'ল মেটা। এইটো আপোনালোকে মনত ৰাখিব। আৰু এই কম্পিউটাৰটো বহুত দ্ৰুতিত চলা কম্পিউটাৰ হয় আৰু এই কোম্পানীটোৰ নাম হ'ল AI ৰিচাৰ্চ ছুপাৰ ক্লাষ্টাৰ। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য ফাৰ্ষ্ট ষ্টেট টু প্ৰভাইড ফ্ৰী ইণ্টাৰনেট টু দ্য পিপুল লিভিং বিল' দ্য পভাৰ্টি লাইন? দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা জনসাধাৰণক বিনামূলীয়াকৈ ইণ্টাৰনেট প্ৰদান কৰা প্ৰথমখন ৰাজ্য কোন হৈ পৰিছে? ইয়াৰ উত্তৰ হ'ব কেৰেলা। কেৰেলাই দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসাধাৰণবিলাকক বিনামূলীয়া ইণ্টাৰনেট প্ৰদান কৰিছে। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰিজ গভাৰ্ণমেণ্ট হেজ ৰিচেণ্টলি বিল্ড আৰ্টিফিচিয়েল মুন ৰিচাৰ্চ ফেচিলিটি চেণ্টাৰ? কোনখন দেশৰ চৰকাৰে শেহতীয়াকৈ কৃত্ৰিম চন্দ্ৰ গৱেষণা সুবিধা কেন্দ্ৰ নিৰ্মাণ কৰিছে? ইয়াৰ উত্তৰ হ'ব চীন। চীনে নিশাৰ আকাশ পোহৰাই তুলিবলৈ এই কৃত্ৰিম চন্দ্ৰ গৱেষণাটো মুকলি কৰিছে। এইটো আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য নিউ কণ্ট্ৰলাৰ জেনেৰেল অফ একাউণ্টছ CGA অফ ইণ্ডিয়া? ভাৰতৰ একাউণ্টৰ নতুন কণ্ট্ৰলাৰ জেনেৰেল কোন হৈ পৰিছে? ইয়াৰ উত্তৰ হ'ব সোণালী সিং। সোণালী সিং ভাৰতৰ একাউণ্টৰ নতুন কণ্ট্ৰলাৰ জেনেৰেল হৈ পৰিছে।
নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য 73 চেছ গ্ৰেণ্ড মাষ্টাৰ অফ ইণ্ডিয়া? কোন ভাৰতৰ 73 সংখ্যক দবা গ্ৰেণ্ড মাষ্টাৰ হৈ পৰিছে? তো ইয়াৰ উত্তৰ হ'ব ভাৰত সুব্ৰমণিয়ম। ভাৰত সুব্ৰমণিয়ম ভাৰতৰ 73 সংখ্যক দবা গ্ৰেণ্ড মাষ্টাৰ হৈ পৰিছে। আজিৰ প্ৰশ্নসমূহ ইয়াতে শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব। ধন্যবাদ।